এইখন মোৰ হৈছিলে ফাৰ্ষ্ট কৰা চাদৰখন যিকেইটা ভিডিঅ' মই ডিলিট হৈ গ'ল বুলি কৈছিলোঁ এইখনেই আছিলে, এইটোৱে আছিলে ভিডিঅ' দি দিছোঁ। মই চাদৰত দহি বাতিবলৈ ষ্টাৰ্ট কৰিছোঁ। ভাবিলোঁ কি আপোনালোকৰ আগতো শ্বেয়াৰ কৰোঁ বুলি। আগত এটা ভিডিঅ' কৰিছিলোঁ, ভিডিঅ'টো বহুত ধুনীয়াকৈ কৰি মেলি থৈ দিছিলোঁ। ইমান বেয়া লাগিলে ভিডিঅ'টো ডিলিট হৈ গ'ল। কেনেকৈ ডিলিট হৈ গ'ল মই গমেই নাপালোঁ, ইমানেই বেয়া লাগিছে মানে। সেয়ে আকৌ এবাৰ এখন ছেকেণ্ডখন এটা বাতিলোৱেই মই এনেদৰে। মই ডলি ব্যৱহাৰ নকৰোঁ, মই এইটো বৰ্ণালী পাতটো ব্যৱহাৰ কৰোঁ। এইটো বৰ্ণালী পাত ব্যৱহাৰ কৰোঁ আৰু মই চাদৰ দহি বাতিবলৈ দিনত সময় নাপাওঁ। যিহেতু মই ৰাতিয়ে এখন চাদৰ মানে বেছি টাইম নালাগে, খুব বেছি এঘণ্টা আধা ঘণ্টাত মানে এখন চাদৰ ক্লিয়াৰ কৰি দিওঁ মই বাতি মেলি। এতিয়া ষ্টাৰ্ট কৰিছোঁ আৰু ফাৰ্ষ্ট এইটো এনেদৰে বাতি ল'লোঁ। এতিয়া মই কিদৰে বাতিম দেখুৱাই যাম আপোনালোকক, চাই যাওক ভিডিঅ'টো ষ্টেপ বাই ষ্টেপ। মই এই ধূপকাঠি এডাল লৈছোঁ। এই ধূপকাঠিডালে মই এইটো জোখত এনেদৰে তেতিয়া সমান হৈ দহিবোৰ ইয়াৰ পৰা জোখ লৈ এইটো ইয়াত বেছি ঘনকৈ বাতিলেও দেখিবলৈ বেয়া লাগে যিহেতু। এতিয়া মই ইয়াত এনেদৰে বেজিয়ে সূতাডাল এনেকৈ শিঙি ল'ম। কিছুমানে কি কৰে ফাৰ্ষ্ট তেনেকৈ সূতাখিনি বান্ধি লয়, মই কিন্তু তেনেকৈ সূতাখিনি বান্ধি দহিটো বাতিবলৈ বেয়া পাওঁ মানে। মই এনেদৰে লগালগ বাতি যাওঁ আৰু লগালগ এনেকৈ কৰি যাওঁ। এতিয়া মই এইখিনি সূতা এনেদৰে লৈছোঁ। এনেদৰে লৈ ইয়াত মই এনেকৈ পাক এটা দি এতিয়া ইয়াত মই গাঁঠি দুটা দিম। চাই থাকোঁ, এনেদৰে গাঁঠি দুটা দিলোঁ। আকৌ এনেদৰে মেৰিয়াই লৈছোঁ আৰু ইয়াত মই গাঁঠি দুটা দিম। এতিয়া গাঁঠি দুটা দি মই এইটো বেজি লৈছোঁ। এই বেজিটোৱে মই গাঁঠিম আৰু মানে কি হয় চাদৰখন বেয়া হৈ গ'লেও বেজিয়ে কৰিলে দহিটো ফুল খাই নাযায়। এনেদৰে মই কেইবাটা পাকো এনেদৰে দি বহুত টানকৈ মেৰিয়াই মই এনেদৰে ইয়াত গাঁঠি দিম। এতিয়া হৈ গ'ল আৰু মই এই ধূপকাঠিডাল এনেকৈ লৈ এতিয়া মই কাটি দিম। এয়া দেখিছেনে সমান হ'ল। এতিয়া মই আকৌ এইটো প্ৰথমটো যিদৰে কৈছিলোঁ এনেদৰে ইয়াৰ পৰা জোখ লৈ ইয়াত দেখিছেনে। এতিয়া মই ইয়াতে বেজি দি শিঙি ল'ম আৰু মই এনেদৰে গাঁঠিটো মাৰি দিম। অকণমান মই আগত যিটো ভিডিঅ' ডিলিট হৈ গ'ল বুলি কৈছিলোঁ তাৰ এটা ভিডিঅ' কৰা আছে, এটাই থাকিলে। মই এডিটিং কৰি মেলি ভিডিঅ'টো অকল ইউটিউবত দিবলৈ বাকী আছিল। কেনেদৰে মই ডিলিট কৰি পালোঁ, ইমানেই বেয়া লাগিছে মানে। আপোনালোকৰ আগতো শ্বেয়াৰ কৰিম মই সেইটো ভিডিঅ'। আৰু এনেদৰে দহি কোনে কোনে বাতে জনাবচোন। ভিডিঅ'টো মই শ্বেয়াৰ কৰিয়ে দিলোঁ, যিহেতু ফাৰ্ষ্টতে দিছোঁ। হোৱাইট ফুল আছে সেইটো কাৰণে মই হোৱাইট দহিয়ে বাতিছোঁ, দেখিবলৈও ভাল লাগে। আৰু এইটোৱেই ষ্টেপটো এনেকৈ মেৰিয়াই প্ৰথম যিটো যেনেদৰে বাতিছিলোঁ আকৌ এনেদৰে মই গাঁঠি দি লৈছোঁ। এনেদৰে গাঁঠি দি সূতাটো অকণমান আগা দিয়া হৈছে। দেখুৱা এনেদৰে গাঁঠি দি আকৌ মই এনেদৰে আকৌ এনেদৰে জোখ লৈ ইয়াত কাটিম। দেখিছেনে দহিকেইটা কিমান ধুনীয়া সমান হৈছে। আৰু মই গোটেইখিনি বাতি লওঁ, তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ গোটেই চাদৰখন। আৰু সদায়
এটা কাম কৰিব, চাদৰখন যিহেতু দহি বাতিবলৈ সমান ঠাইত লোৱা হয় আৰু বিচনাটো এনেকৈ বা টেবুলতো পাৰি ল'ব পাৰে। মই কিন্তু ড্ৰেছিঙৰ টুলখনতে এনেদৰে বাটো, ভাল লাগে মোৰ এনেদৰে বাতি। আৰু ইয়াত মানে গধুৰ যিকোনো বস্তু মই ইটা এডোখৰ এনেদৰে ভালদৰে পেকিং কৰি এনেকৈ পাৰি লওঁ, তেতিয়া দহিটো বাতিবলৈ সমান হয় আৰু ধুনীয়া হয়। এনেদৰে মই দি লওঁ। আপোনালোকে কি দি মানে কেনেদৰে দিয়ে জনাবচোন মোক। এয়া মোৰ দহি বটা হৈ গ'ল। যিহেতু চাদৰ মই দহি বাতি থৈছিলোঁ কালি, পৰহি বাতিছিলোঁ, পাহৰিলোঁ। তাকে দহি অকণমান বটা দেখুৱাই দিছোঁ ভিডিঅ'টো দহি কৰা বটাটো। নহ'ল। এতিয়া মই চাদৰখন দেখুৱাই দিছোঁ আৰু কেনেকুৱা হৈছে জনাবচোন। আৰু এইখন হৈছে এতিয়া মই দহি বটা চাদৰ। কেনেকুৱা লাগিছে জনাব। এনেকৈও মই দেখাই দিছোঁ আনলাত মেলি। আৰু এইয়া এই দুখন। আৰু দহিখিনি কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব কমেণ্ট বক্সত। আৰু আজিৰ ব্লগটো কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে তেখেতলোকক অশেষ ধন্যবাদ। আৰু যিসকলে মোৰ চেনেলটো পোনপ্ৰথমবাৰৰ বাবে চাইছে, তেখেতসকলে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব নকৰাকৈ নাযাব। প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। আজিৰ ভিডিঅ'টো ইমানেই, আৰু কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আজিলৈ ইমানেই। আৰু এয়া লাষ্টত দুখনমান ফটো মই কৰা কামৰ আৰু দহি বটাৰ ফটো দুখনমান থৈ দিলোঁ। আৰু ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে ধন্যবাদ সকলোকে।